যিসমূহ হাইস্কুলত 0ৰ পৰা 10% তলত মেট্ৰিকত উত্তীৰ্ণৰ হাৰ সেইসমূহ বিদ্যালয় বন্ধ কৰাৰ কথা সেবাই এটি পত্ৰযোগে আনুষ্ঠানিকভাৱে তেওঁলোকে ঘোষণা কৰিছে। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰকিবুল সিকদাৰ আসাম আৰু ফেচবুক পেজ ৰকিবুল সিকদাৰ আনঅফিচিয়েল। সকলো বন্ধু বান্ধৱীক মই মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অসম চৰকাৰে এটি নিৰ্দেশনা যোগে এটি পত্ৰ যোগে 105খনকৈ হাইস্কুল বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। অৰ্থাৎ সেবা সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড অফ আসামে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। চৰকাৰে স্বীকৃতি বাতিল কৰিছে 105খনকৈ বিদ্যালয়ৰ সেৱাৰ তৰফৰ পৰা ৰাজ্যৰ 105খনকৈ বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে। যিসমূহ হাইস্কুলত 0ৰ পৰা 10% তলত মেট্ৰিকত উত্তীৰ্ণৰ হাৰ সেইসমূহ বিদ্যালয় বন্ধ কৰাৰ কথা সেবাই এটি পত্ৰযোগে আনুষ্ঠানিকভাৱে তেওঁলোকে ঘোষণা কৰিছে। নামনিৰ পৰা উজনিলৈ বৰপেটা ধুবুৰীৰ পৰা শদিয়ালৈকে এই হাইস্কুলসমূহ অৱস্থিত। চৰকাৰী স্কুলত এনে পৰ্যায় কেনেকৈ হ'ল যে ইমান নিম্ন হাৰত উত্তীৰ্ণৰ হাৰ কিয় হ'ল? চৰকাৰে সেইটো আচলতে প্ৰথমে বিবেচনা কৰা উচিত। স্কুল বন্ধ কৰিলেই সমস্যা সমাধান হ'ব নেকি? কেতিয়াও হ'ব নোৱাৰে। স্কুলত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি দিয়ক, উপযুক্ত শিক্ষক নিযুক্তি দিয়ক, আন্তঃগাঁথনি ভাল কৰক, শিক্ষকবোৰক ট্ৰেইনিঙৰ ব্যৱস্থা কৰক, আপুনি চৰকাৰী বিদ্যালয়ত যি ৰিজাল্ট সেই ৰিজাল্টৰ হাৰ বাঢ়ি যাব। 31 মাৰ্চত কাৰ্যকৰী হোৱাকৈ সেই 105খন হাইস্কুলত নৱমমান শ্ৰেণীৰ যি ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ সেইসমূহ হাইস্কুলত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু নতুন কোনো নামভৰ্তিও কৰিব নোৱাৰিব সেইসমূহ স্কুলত। ইমান এটা বৃহৎ সংখ্যক স্কুল একেলগে বন্ধ কৰাৰ যি ঘোষণা, চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত আচলতে ঠিক হোৱা নাই। কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলাটো শিক্ষা বিভাগৰ টুকুলিকি কাণ্ড বুলি ক'ব লাগিব। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী সেই 105খন স্কুলত লিখা পঢ়া কৰি আছে। সেইসমূহ স্কুলত যদি হঠাতে স্কুলসমূহ বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হ'ব। লগতে সেই ছাত্ৰ ছাত্ৰীসমূহে দূৰণিবতীয়া স্কুলত নামভৰ্তি কৰিব লাগিব। যেতিয়া দূৰণিবতীয়া স্কুলত নামভৰ্তি কৰিব লাগিব, বহুত সংখ্যক ছাত্ৰ ছাত্ৰীৰ আৰ্থিকভাৱে হওক বা শাৰীৰিকভাৱে হওক বহুতো পৰিশ্ৰম হ'ব। চৰকাৰে এনে সিদ্ধান্ত পুনৰ বিবেচনা কৰিব বুলি মই এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনালোঁ শিক্ষা বিভাগক। লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰক আপুনি। স্কুলসমূহত ইমান নিম্ন হাৰৰ কিয় ৰিজাল্ট হয় সেইটো চৰকাৰে কিয় বিবেচনা নকৰে? ৰিজাল্ট 0ৰ পৰা 10% হোৱা হাইস্কুলসমূহ বন্ধ কৰাৰ লগে লগেই সেই স্কুলসমূহৰ আচলতে যি শিক্ষক শিক্ষয়িত্ৰী তেওঁলোককো ট্ৰেন্সফাৰ দিব লাগিব। আৰু এটা কথা ইয়াতে আহে, যি 105খন হাইস্কুল আছে যি বন্ধ কৰিব ওলাইছে চৰকাৰে, সেই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক বেলেগকৈ তেওঁলোকক ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগে। যদি বেলেগকৈ উপযুক্তভাৱে উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা সেইসমূহ শিক্ষক শিক্ষয়িত্ৰীক পুনৰ প্ৰশিক্ষণ দিয়া হয় তেতিয়াহ'লে কিজানি ছাত্ৰ ছাত্ৰীক তেওঁলোকে গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰিবলৈ তেওঁলোক সক্ষম হ'ব। কেৱল শিক্ষকৰ ভুল বুলি ক'লেও নহ'ব, কিছুমান ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ হেমাহিৰ ফলতো ৰিজাল্ট বেয়া হ'ব পাৰে। তাতে কেৱল শিক্ষকৰ দুখ দিয়াটো কোনোপধ্যেই ময়ো সেইটো সমৰ্থন নকৰোঁ। কিছু পৰিমাণে শিক্ষকৰ দুখ থাকিব পাৰে, কিন্তু যদি ছাত্ৰ ছাত্ৰীয়ে ঘৰত লিখা পঢ়া নকৰে, স্কুলত মনোযোগ নিদিয়ে, তেতিয়াহ'লেতো ৰিজাল্ট বেয়া হোৱাৰ কথাই। শেষত মই এটাই আহ্বান জনাম,
শিক্ষা বিভাগে এনে টুকলিকি কাণ্ড ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ বিবেচনা কৰিব বুলি আশা ৰাখি এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ।